হেল্ল' এভৰিৱান, ৱেলকাম টু মাই চেনেল কুৱেশ্যনছ বেগ। আজি আমি ভিডিঅ'ত লৈছোঁ পেডাগজিৰ পূৰ্বে অনুষ্ঠিত হৈ যোৱা টেট পৰীক্ষাৰ প্ৰশ্নকাকত আৰু ইয়াৰ সমাধান। যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আমাৰ এই চেনেলত পৰিৱেশ বিজ্ঞানৰ সাধাৰণ জ্ঞানৰ চিৰিজ চলি আছে। যদি আপোনালোকে দেখা নাই তেন্তে ডেছক্ৰিপশ্যনত এটা লিংক দিয়া থাকিব, ইয়াৰ পৰা আপোনালোকে চাব পাৰে। আৰু আমাৰ এই চেনেলত আপুনি নতুনকৈ যদি আহিছে তেন্তে চেনেলটোক ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিয়ে, কাৰণ আমি এইদৰে ষ্টেট আৰু চেণ্ট্ৰেল লেভেলৰ চাকৰিৰ কাৰণে ভিডিঅ'বোৰ দি থাকিম। আহকচোন বাৰু পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ প্ৰথম কুৱেশ্যনটো হ'ল, শিক্ষণ তত্ত্বত প্ৰাকৃতিক প্ৰক্ৰিয়া জনা যায়? উত্তৰ ডি, অনুবন্ধনহীন প্ৰক্ৰিয়া। কুৱেশ্যন নম্বৰ 2, আইভান পেভলভে অনুবন্ধনৰ কোনটো তত্ত্ব আগবঢ়াইছিল? উত্তৰ এ, পৰম্পৰাগত বা মৌলিক অনুবন্ধন তত্ত্বটো আইভান পেভলভে আগবঢ়াইছিল। কুৱেশ্যন নম্বৰ 3, গেষ্টেল্ট শব্দটোৰ অৰ্থ কি? উত্তৰ ওপৰৰ আটাইকেইটা, যেনে আৰ্হি, আকাৰ, আকৃতি বা অৱয়ব গেষ্টেল্ট শব্দৰ অৰ্থ। কুৱেশ্যন নম্বৰ 4, তলৰ কোনটোক সংযোগবাদ বুজায়? উত্তৰ এ, উদ্দীপক প্ৰতিক্ৰিয়া তত্ত্বক সংযোগবাদ বুজায়। কুৱেশ্যন নম্বৰ 5, শিক্ষণৰ ধনাত্মক স্থানান্তৰকৰণ সংঘটিত হয়? উত্তৰ এ, একেধৰণৰ কামৰ ক্ষেত্ৰত শিক্ষণৰ ধনাত্মক স্থানান্তৰকৰণ সংঘটিত হয়। কুৱেশ্যন নম্বৰ 6, শিক্ষাদানৰ বিশেষ উদ্দেশ্যবোৰ লিখাটো কোন পৰ্যায়ৰ কাৰ্য? উত্তৰ এ, শিক্ষাদানৰ আগৰ পৰ্যায়ৰ কাৰ্য হ'ল শিক্ষাদানৰ বিশেষ উদ্দেশ্যবোৰ লিখা। কুৱেশ্যন নম্বৰ 7, বিশেষ শিক্ষাৰ তলৰ কোনটোৰ লগত জড়িত? উত্তৰ চি, ব্যতিক্ৰমী শিশুৰ শিক্ষাৰ লগত বিশেষ শিক্ষা জড়িত হৈ থাকে। কুৱেশ্যন নম্বৰ 8, প্ৰকল্প পদ্ধতিটো আগবঢ়াইছিল? উত্তৰ বি, কিলপ্ৰেটিকে প্ৰকল্প পদ্ধতিটো আগবঢ়াইছিল। কুৱেশ্যন নম্বৰ 9, শিশুকেন্দ্ৰিক শিক্ষাদান হ'ল এনে এক পদ্ধতি য'ত? উত্তৰ এ, ছাত্ৰ-ছাত্ৰীসকল সকলো সময়তে সক্ৰিয় আৰু সৃষ্টিশীল হ'ব লাগে। কুৱেশ্যন নম্বৰ 10, শ্ৰেণীকোঠাৰ শিক্ষণ ফলপ্ৰসূ কৰিবলৈ তলৰ কোনটো আটাইতকৈ প্ৰয়োজনীয়? উত্তৰ বি, শিক্ষকৰ ব্যক্তিত্ব শ্ৰেণীকোঠাৰ শিক্ষণ ফলপ্ৰসূ কৰিবলৈ আটাইতকৈ প্ৰয়োজনীয়। কুৱেশ্যন নম্বৰ 11, শিশু মনোবিজ্ঞানৰ জ্ঞান প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ বাবে অতি দৰকাৰী কাৰণ? উত্তৰ ডি, ই শিক্ষকৰ শিশুৰ আচৰণ বুজি পোৱাত সহায় কৰে। কুৱেশ্যন নম্বৰ 12, তলৰ কোনটো শিক্ষণৰ দৃশ্যশ্ৰব্য সঁজুলি? উত্তৰ বি, দূৰদৰ্শন শিক্ষণৰ দৃশ্যশ্ৰব্য সঁজুলি বা আহিলা। কুৱেশ্যন নম্বৰ 13, ফৰ্মেটিভ ইভল্যুশ্যনে কি বুজায়? উত্তৰ চি, ছাত্ৰ-ছাত্ৰীৰ অগ্ৰগতি নিৰ্দিষ্ট সময়ৰ অন্তৰালৰ মূল্যায়ন কৰাক ফৰ্মেটিভ ইভল্যুশ্যন বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 14, TLM সম্পূৰ্ণ ৰূপ কি? উত্তৰ চি, টিচিং লাৰ্ণিং মেটেৰিয়েলছ। কুৱেশ্যন নম্বৰ 15, ৰিমেডিয়েল টিচিংৰ উদ্দেশ্য কি? উত্তৰ এ, শিক্ষণ ব্যৱধান নোহোৱা কৰা। কুৱেশ্যন নম্বৰ 16, বাল্যকালত শিশুৱে বিষয় জ্ঞান লাভ কৰে? উত্তৰ ডি, ওপৰৰ আটাইকেইটা। বাল্যকালত শিশুৱে সমাজৰ পৰা, মাক-দেউতাকৰ পৰা আৰু সমনীয় দলৰ পৰা বিষয় জ্ঞান লাভ কৰে। কুৱেশ্যন নম্বৰ 17, শিক্ষণত উদ্দীপকৰ সংযোগ সাধন হয়? উত্তৰ বি, প্ৰতিক্ৰিয়াৰ লগত। কুৱেশ্যন নম্বৰ 18, তলৰ কোনটো বংশগতি নিৰ্ধাৰণ কৰে? উত্তৰ চি, জিনে বংশগতি নিৰ্ধাৰণ কৰে।
Question number 19. মানসিক স্বাস্থ্য বিজ্ঞান জড়িত হৈ আছে? উত্তৰ B. মানসিক স্বাস্থ্যৰ লগত। Question number 20. পিয়াগেটৰ মতে 7 বছৰ বয়সৰ পৰা 11 বছৰ বয়সলৈ শিশুৰ বিকাশৰ স্তৰটো জনা যায়? উত্তৰ B. মূৰ্ত ব্যৱহাৰৰ স্তৰ বুলি জনা যায়। Question number 21. পাৰ্চনেলিটি শব্দটো উদ্ভৱ হৈছিল? উত্তৰ C. লেটিন শব্দৰ পৰা পাৰ্চনেলিটি শব্দটো উদ্ভৱ হৈছিল। Question number 22. ব্যক্তিত্বৰ আইডি, ইগ' আৰু ছুপাৰ ইগ'ৰ ধাৰণাটো কোনে আগবঢ়াইছিল? উত্তৰ C. ফ্ৰয়েডে ব্যক্তিত্বৰ আইডি, ইগ' আৰু ছুপাৰ ইগ'ৰ ধাৰণাটো আগবঢ়াইছিল। Question number 23. কোন চনত বিনে চাইমনে বুদ্ধিৰ প্ৰথম অভিক্ষা আগবঢ়াইছিল? উত্তৰ 1905 চনত বিনে চাইমনে বুদ্ধিৰ প্ৰথম অভিক্ষা আগবঢ়াইছিল। Question number 24. সৃষ্টিশীলতা প্ৰধানকৈ দেশৰ লগত জড়িত? উত্তৰ D. সৃষ্টিশীলতা প্ৰধানকৈ আগ্ৰহৰ লগত জড়িত। Question number 25. গেটছৰ মতে শিক্ষণ হৈছে দেশৰ দ্বাৰা আচৰণ সংশোধন কাৰ্য? উত্তৰ A. অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ দ্বাৰা আচৰণ সংশোধন কাৰ্য। Question number 26. তলৰ কোনটো উপাদানে বিকাশত সহায় কৰে? উত্তৰ D. ওপৰৰ আটাইকেইটা, যেনে বংশগতি, পৰিৱেশ আৰু মনোবৈজ্ঞানিক কাৰণসমূহ বিকাশত সহায় কৰে। Question number 27. শ্ৰেণীকোঠাত অভিৰোচন সৃষ্টি কৰিব পাৰি? উত্তৰ D. ওপৰৰ আটাইকেইটা, যেনে পুৰস্কাৰৰ যোগেদি, উদ্গতিৰ যোগেদি, মৰম আৰু সহানুভূতিৰ যোগেদি শ্ৰেণীকোঠাত অভিৰোচন সৃষ্টি কৰিব পাৰি। Question number 28. ফলাফলৰ নীতিটো আগবঢ়াইছিল? উত্তৰ থৰ্ণডাইকে ফলাফলৰ নীতিটো আগবঢ়াইছিল। Question number 29. অন্তৰ্দৰ্শন তলৰ কোনটোৰ ওপৰত নিৰ্ভৰশীল? উত্তৰ B. অন্তৰ্দৰ্শন জ্ঞান আৰু বুদ্ধিৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে। Question number 30. মনোযোগ হ'ল আগ্ৰহৰ এক অৱস্থা। এই কুৱেশ্যনটোৰ এনচাৰ আপোনালোকৰ কাৰণে ৰাখিলোঁ। ইয়াৰ এনচাৰ কমেণ্ট ছেকশ্যনত দিবলৈ চেষ্টা কৰিবা। তো ভিডিঅ'টো চাই যদি আপোনালোকৰ সহায় হৈছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। আৰু আপোনালোকে যদি আমাৰ আগৰ ভিডিঅ'বোৰ দেখা নাই তেন্তে ডিছক্ৰিপশ্যনৰ পৰা দেখি লওক। ধন্যবাদ।